কৃষ্ণ বাই গৈছেগে ঐ এফালা ৰাইজ পাবহি এতিয়া তাতে আজি নাটবুক ওলোৱাৰ কথা আৰু চাহ পানী এইটো ব্যৱস্থা কৰিব লাগিব নহয় কি পানী চাহ পানী খাওঁতকে যা মুহি দোকানৰ পৰা কি ক'ত লাগে আনি থ এই কেটলিটো আনি থৈছ নহয় ভেকুলি হেই ভেকুলি নহয় কেটলি কেটালে আনিলোতো পিছে খৈ কিডাল হে কেঁচা কেৰাচিনো কিন্তু লাগিব হেই দৰকাৰ নাই কেৰাচিন উভততে কাৰোবাৰ শুকান চাই জেওৰা কেইটামান তুলি আনিবি চাহকণ তপত কিমান দি লাগে জেওৰা ভালতে মোৰ পিঠি যদি দফলা দফল কৰে হেই ৰাইজৰ কামৰ কাৰণে বুলি কবি চেনি আনিবি 2 টকাৰ দাম বাঢ়িল নহয় হে তেতিয়াহ'লে 3 টকা আনিবি যা হেৰি চাহপাত আগৰ আনি থোৱা আছে নে কিয় কৰবাত নাই নহয় কিয় খাই নিগনিয়ে খাই বুলি আপুনি ঘৰলৈ লৈ যোৱা নাছিল পাহৰিছিলোৱে নহয় আজিকালি মাথাটোত একোৱে নথকা হ'ল নহয় হেৰি কৰিবি চাহপাতৰ 3 টকা লৈ আহিবি যা ৰচোন এই 4 টকা বাচিব দিবিহি শুনচোন এই আহোঁতে মুহুৰি ঘৈণীয়েকক কৈ কেঁচা আদা অকণমান লৈ আহিবি থেতালি দিলে ভাল হ'ব চাহকণ তই আকৌ কলে যা দোকানৰ পৰা আহোঁ ৰাইজৰ নে ঘৰুৱা বৰুৱা কোন বৰুৱা সেইটোৱেতো বোলো ঘৰুৱা বজাৰ নে ৰাইজৰ নামঘৰৰ চেনি চাহপাত হওক দে চাহকণ লাগে তই যা বাৰু যা ৰচোন সেয়া দেখিলি পাহৰিলোৱে নহয় কি নামঘৰীয়া কিমান পইচা দিছে 10 টকা কিয় তই 10 টকাটো চেনি চাহপাত নান পইচা বাচিব নে নাই 4 টকা বাচিব ঠিক আছে বাপু নেট তই বিৰিয়ে মুঠাও লৈ আহিবিচোন আছিলেই নহয় অকণমান সেমেকি থকাৰ বাবে জুহালৰ ওচৰতে থৈ আহিলো আৰু পাহৰি থাকিলো লৈ আহিবি মই হিচাপ দিব লাগিব নহয় হ'ব যা এই মই নামঘৰীয়া কম নহয় যাই যিহে খাব যা মোৰ হাততে দিবিহি দেই শংখ মাৰ্কাটো আনিবি ধ্বংস সেইটো শংখ মাৰ্কা শংখ